মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কৰি চাওঁ আহা 2.7 আৰম্ভ কৰিবলৈ ওলাইছোঁ। 2.7 আৰম্ভ কৰাৰ আগতে আমি কি কৰোঁ, ইয়াত দিয়া আছে শিক্ষাৰ্থী এগৰাকীক দিয়া কোণসমূহ শিক্ষাৰ্থীগৰাকীয়ে কোণমান যন্ত্ৰৰ সহায়ত জুখিছে। জোখাৰ পিছত কিমান কিমান পাইছে সেই ডিগ্ৰী কোণবিলাক লিখিছে। এতিয়া শিক্ষাৰ্থীৰ গৰাকীৰ ভুলবোৰ আমি বিচাৰি উলিয়াব লাগিব আৰু তাক কেনেকৈ শুদ্ধ কৰিব পাৰোঁ তাকে আলোচনা কৰিম। প্ৰথম কোণটো এক্স কোণটো শিক্ষাৰ্থীগৰাকীয়ে জুখি পেলাই কিমান পাইছে 40 ডিগ্ৰী। এতিয়া 40 ডিগ্ৰী জোখটো শুদ্ধ হয় নে নহয়? 40 ডিগ্ৰী কোণটো শুদ্ধ নহয়। গতিকে কিয় শুদ্ধ নহয় এতিয়া আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। কিয় শুদ্ধ নহয়? কোণ এটা জোখাৰ ক্ষেত্ৰত তোমালোকে জানা যে প্ৰথমতে কোণটোৰ শীৰ্ষবিন্দু কোণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দুৰ লগত মিলাব লাগিব। এয়া মিলাইছে শিক্ষাৰ্থীগৰাকীয়ে কোণটোৰ শীৰ্ষবিন্দু আৰু কোণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দু। এইটো হৈছে প্ৰথম চৰ্ত, মিলাইছে। দ্বিতীয় চৰ্তটো ফুলফিল হ'ব লাগিব। দ্বিতীয় চৰ্তটো কি? এই আনুভূমিক ৰেখাডাল বাহুডালৰ ওপৰত হ'ব লাগিব। হয় এইডাল, নহয় এইডালৰ ওপৰত হ'ব লাগিব। আৰু কোণমান যন্ত্ৰত আছে ইয়াত স্কেল বা মাপনি, তলত এটা মাপনি আছে, মাৰ্কবিলাক দিয়া আছে আৰু ইয়াত ওপৰত এটা মাৰ্কবিলাক দিয়া আছে। এতিয়া কোণমান যন্ত্ৰটো তুমি কেনেকৈ ধৰিবা তাৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো স্কেল ব্যৱহাৰ হ'ব। এতিয়া ইয়াৰ ভুল হোৱা কাৰণটো হৈছে আনুভূমিক ৰেখাডাল কোণমান যন্ত্ৰৰ আনুভূমিক ৰেখাডাল বাহুডালৰ ওপৰত মিলোৱা নাই। কেন্দ্ৰবিন্দুটো মিলাইছে ঠিকেই, কিন্তু আনুভূমিক ৰেখাডাল মিলোৱা নাই। কেন্দ্ৰবিন্দু আনুভূমিক ৰেখা মিলোৱাৰ পাছত এই আঁচডাল কিমানত মিলিছে তাৰ দাগ, এইটো এই আঁচডাল গৈছে। গতিকে এই আঁচডাল কিহত আছে? এতিয়া স্কেল আমি মাপনি কোণটো তলৰ এই মাপনিটো ব্যৱহাৰ কৰিম। গতিকে 10, 20, 30, 40, 50, 60 ডিগ্ৰী। এই কোণটো 60 ডিগ্ৰী। এনেধৰণে কোণমান যন্ত্ৰটো ধৰি জুখিব পাৰোঁ। নতুবা কোণমান যন্ত্ৰটো এই ধৰণেও শীৰ্ষবিন্দুৰ লগত কেন্দ্ৰবিন্দুটো মিলোৱাৰ পাছত আনুভূমিক ৰেখাডাল এই আনুভূমিক ৰেখাডাল এই বাহুৰ ওপৰত মিলি যোৱাকৈ এনেকৈ ধৰিলা। ধৰাৰ পাছত ইফালৰ পৰা হিচাপটো কৰিব লাগিব। তাৰ কাৰণে ওপৰৰ মাপনিটো ব্যৱহাৰ কৰিবা। স্কেল 0, 60, 30, 40, 50, 60। এই আঁচডাল 60ৰ পোনে পোনে আহিছে। গতিকে এই ধৰণে কোণমান যন্ত্ৰ এই ধৰণে ধৰি নতুবা এই ধৰণে ধৰি ইয়াৰ জোখটো উলিয়াব পাৰিবা। এক্স কোণটো কিমান ডিগ্ৰী পালোঁ? 60 ডিগ্ৰী। ইয়াত ৱাই কোণটো চোৱা। ৱাই কোণটোতো তোমালোকে দেখা পাইছা যে কেন্দ্ৰবিন্দুটো শীৰ্ষবিন্দুৰ লগত মিলি আছে, কিন্তু আনুভূমিক ৰেখা যিডাল কোণমান যন্ত্ৰৰ আনুভূমিক ৰেখাডাল যিকোনো বাহু এটাৰ ওপৰত নাই। গতিকে এই কোণটো জোখাটোত ভুল হৈছে। এতিয়া এই কোণটো কিমান ডিগ্ৰী হ'ব জুখিবলৈ হ'লে প্ৰথমতে আঁচডাল এইডাল জোখটো ল'বৰ কাৰণে আঁচডাল টানি লোৱা হ'ল। তাৰপাছত কেন্দ্ৰবিন্দুটো ৱাই বিন্দুৰ লগত মিলি যোৱাকৈ ধৰিবা আৰু আনুভূমিক ৰেখাডাল বাহুডালৰ ওপৰত মিলি যোৱাকৈ মিলাই লৈ ধৰিবা। আৰু এতিয়া ইয়াত চোৱা 60তকৈ বেছি আছে। গতিকে 70 আৰু 60ৰ মাজত আছে এই আঁচডাল। গতিকে এই কোণটোৰ জোখ হ'ব 65 ডিগ্ৰী। 65 ডিগ্ৰী আছে। তো ৱাই কোণটো জোখাত কি ভুল হ'ল যে ৱাই কোণটো জোখাত আনুভূমিক ৰেখাডাল বাহুৰ ওপৰত নাই, যিকোনো এটা বাহুৰ ওপৰত ধৰা নাই। সেইটো কাৰণে এই কোণটো জোখাত ভুল হ'ল। জেড কোণটো 120 ডিগ্ৰী। 120 ডিগ্ৰী জোখাত একেবাৰে ভুল হৈছে। ইয়াত কি হৈছে চোৱা, ইয়াৰ যিটো কেন্দ্ৰবিন্দু শীৰ্ষবিন্দু ইয়াত আছে কোণৰ। গতিকে শীৰ্ষবিন্দু এটা ঠাইত আৰু কেন্দ্ৰবিন্দু এটা ঠাইত, বেলেগ বেলেগ ঠাইত। গতিকে ভুল হৈছে, একেটা ঠাইত হ'ব লাগে। গতিকে ইয়াত কোণটো জোখাত একেবাৰে ভুল হৈছে। এই কোণটো জুখিবলৈ হ'লে যিটো
শীৰ্ষবিন্দুৰ আছে কোনটোৰ শীৰ্ষবিন্দু এটো কেন্দ্ৰবিন্দু ওপৰত মিলি যোৱাকৈ থব লাগিব আৰু বাহুডালৰ ওপৰত বাহুডাল আনুভূমিক ৰেখাত মিলি যোৱাকৈ ধৰিব লাগিব তাৰপিছত এটো কোন এই আঁচডাল দেখা পোৱা গৈছে যে ইয়ালৈ আহিছে অৰ্থাৎ এইটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় কোনটো জুখিবৰ বাবে কোণমান যন্ত্ৰৰ ভিতৰত কোনটো হ'ব লাগিব তেতিয়া জুখিব পাৰিবা গতিকে এইটো কোন জুখাৰ ভুল হোৱাৰ কাৰণটো হৈছে যে বাহুডালৰ লগত আনুভূমিক ৰেখা মিলা নাই আৰু কেন্দ্ৰবিন্দু আৰু ইয়াৰ যেটো শীৰ্ষবিন্দু একেটা স্থানত নাই ইউ নম্বৰটো চোৱা ইউ নম্বৰ কোনটো দিয়া আছে 60 ডিগ্ৰী ইয়াত আনুভূমিক ৰেখা কোণমান যন্ত্ৰৰ যিডাল ৰেখা আছে ৰেখাডালৰ ওপৰত বাহুডাল মিলোৱা আছে ধুনিয়াকে মিলোৱা আছে কিন্তু ইয়াত কেন্দ্ৰবিন্দুটো এটো ও কিন্তু কোণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দু এয়া এটো হৈছে কেন্দ্ৰবিন্দু আৰু কোণটোৰ শীৰ্ষবিন্দু আছে ইয়াত গতিকে ইয়াত শীৰ্ষবিন্দু কোণৰ শীৰ্ষবিন্দু আৰু কেন্দ্ৰবিন্দুৰ একেটা স্থানত নাই সেইভাবে এই কোণটো ভুল হৈছে ভি কোণটো চোৱা ভি কোণটো কিমান দিয়া আছে 70 ডিগ্ৰী ইয়াত কোণমান যন্ত্ৰৰ যেটো কোণমান যন্ত্ৰৰ কেন্দ্ৰ আৰু কোণৰ শীৰ্ষবিন্দু একেটা স্থানত আছে আৰু আনুভূমিক ৰেখাডাল বাহুৰ ওপৰত আছে আৰু কোণটো কোণমান যন্ত্ৰৰ ভিতৰত আছে গোটেইখিনি শুদ্ধ দেখা পাইছা কিন্তু ভুল কি আছে এটো আমি চাম যে ভুল কি আছে ইয়াত ভুলটো চোৱা ইফালে এইফালৰ পৰা কোনটো জুখা হৈছে যেহেতু গতিকে এইফালৰ পৰা হিচাপটো ল'ব লাগিব ইয়াত কোনটো কিমান দিছে 70 ডিগ্ৰী দিছে কোনটো 70 ডিগ্ৰী কেনেকৈ পাইছে চোৱা যি আনুভূমিক ৰেখাডাল আমি এই বাহুৰ ইয়াত বাহু নাই এইফালৰ পৰা হিচাপটো নহবই এইফালৰ পৰা হিচাপটো কৰা হৈছে 10 20 30 40 50 60 70 গতিকে এইফালৰ পৰা হিচাপটো ললে আমি জানো যে কোণমান যন্ত্ৰৰ দুটা মাপনি আছে যদি আমি কোনটো এইফালৰ পৰা হিচাপ কৰিছো জুখিছো তেন্তে ওপৰৰ মাপনি ব্যৱহাৰ কৰিব লাগিব গতিকে ওপৰৰ মাপনি শূন্যৰ পৰা কিমান আহিব এই বাহুডাল আছে 0 ৰ পৰা আহিব 10 এনেকে হিচাপ কৰিব আহিব লাগিব এই আনুভূমিক ৰেখাডাল আৰু বাহুডাল 0 ত আছে 0 ৰ পৰা ইয়ালৈ আহিলে 10 20 30 40 50 60 70 80 90 100 110 গতিকে ইয়াত জোখটো লোৱাত ভুল কৰিছে শিক্ষাৰ্থী গৰাকীয়ে ইয়াত কি কৰিছে শিক্ষাৰ্থী গৰাকীয়ে কেন্দ্ৰবিন্দু শীৰ্ষবিন্দুৰ সৈতে মিলালে বাহুডালো গোটেইখিনি শুদ্ধ কিন্তু জোখটো লোৱাত ভুল কৰিলে ইয়াত কোনটো স্কেল ব্যৱহাৰ কৰিব লাগে হে স্কেল ব্যৱহাৰ কৰাত ভুল কৰিলে ইয়াত এই ওপৰৰ স্কেলটো ব্যৱহাৰ কৰিব লাগিছিল গতিকে ইয়াত ভুল হোৱা শিক্ষাৰ্থী গৰাকীৰ কি ভুল হৈছে বুলি ক'লে স্কেল বা মাপনি ব্যৱহাৰ কৰাত কোনটো মাপনি ব্যৱহাৰ কৰিব লাগে সেই মাপনি ব্যৱহাৰ কৰাত ভুল হৈছে গতিকে তোমালোকে এতিয়া ধৰিব পাৰিলা যে কি ভুল হৈছে কোন জুখাৰ ক্ষেত্ৰত শিক্ষাৰ্থী গৰাকী কোনটো চোৱা w টো 150 ডিগ্ৰী কোনটো শিক্ষাৰ্থী গৰাকী জুখিবৰ কাৰণে কোণমান যন্ত্ৰটো এনেকে থলে তো ইয়াত কি ভুল হৈছে ইয়াত ভুল হৈছে কোণমান যন্ত্ৰৰ যেটো কেন্দ্ৰ আৰু কোণৰ যেটো শীৰ্ষবিন্দু দুইটা বেলেগ বেলেগ স্থানত আছে একেটা স্থানত নাই আৰু কোণমান যন্ত্ৰৰ যিডাল আনুভূমিক ৰেখা কোণৰ যিকোনো এটা বাহুৰ ওপৰতো নাই গতিকে ইয়াত শিক্ষাৰ্থী গৰাকীৰ কোণমান যন্ত্ৰৰ কেন্দ্ৰ আৰু শীৰ্ষবিন্দু একে স্থানত নাই আৰু বাহু ওপৰতো আনুভূমিক ৰেখাডাল নাই গতিকে ইয়াৰ জোখটো ভুল হৈছে 150 নহব কৰ্মৰ বিৱৰণ প্ৰথম ভাজ
ইয়াত বৃত্ত এটাক এটা ভাঁজ দিলে কি পোৱা যায় অৰ্ধবৃত্ত বৃত্ত এটাৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে গতিকে অৰ্ধবৃত্তই ইয়াক যদি আধা কৰি দিলে যেটো বৃত্ত পাম হেতু হৈছে অৰ্ধবৃত্ত সেমি সার্কেল কেন্দ্ৰই কৰা কোণৰ পৰিমাণ হ'ব তাৰ আধা হ'ব 360 আধা কিমান হ'ব 180 এটো এটা বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ আছে ইয়াক কি কৰা হল এটা ভাঁজ দি দিয়া হল ভাঁজ দি দিয়াত কি হল এটো হল অৰ্ধবৃত্ত আৰু অৰ্ধবৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিব 360 আধা অৰ্থাৎ কিমান 180 ডিগ্ৰী ইয়াত উৎপন্ন হোৱা কোণৰ সংখ্যা অৰ্থাৎ অৰ্ধবৃত্তত কেইটা কোণ পাইছো ইয়াত অৰ্ধবৃত্তৰ কেন্দ্ৰত কৰা কোণৰ পৰিমাণ এটা আছে আৰু এই কোণটো মান 180 ডিগ্ৰী এতিয়া 2 নম্বৰত দ্বিতীয় ভাঁজ ইয়াক দ্বিতীয় ভাঁজ প্ৰথম ভাঁজটো দিয়া হৈছিল এতিয়া দ্বিতীয় ভাঁজ এটা দিয়া হল এটো দ্বিতীয় ভাঁজ দিয়াত এইটো আমি পালো অৰ্থাৎ কি হল অৰ্ধবৃত্ত কেন্দ্ৰত কৰা কোণৰ পৰিমাণ 180 আছিল এতিয়া এই বৃত্তটো চাৰিটা ভাগৰ এভাগ চাৰিটা ইকুৱেল ভাগত ভাগ কৰিছো চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰা হৈছে বৃত্তৰ 1/4 চাৰি ভাগৰ এইটো এভাগ হয় বৃত্তৰ 1/4 কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিব এইটো অৰ্ধবৃত্ত 180 আছিল 180 আধা কৰা হল আধা কৰিলে ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব 180 আধা অৰ্থাৎ কিমান হ'ব 90 ডিগ্ৰী আৰু অৰ্ধবৃত্ত এটাত কেইটা আমি 1/4 কোণ পাইছো এটা দুটা পাইছো তো দুটা পাইছো দিয়া আছে দুটাত এটো 90 এটো 90 180 এতিয়া সোৱা তৃতীয় ভাঁজ এতিয়া ইয়াক আকৌ সমানকৈ এনেকে তৃতীয় ভাঁজ এটা দিয়া হল এতিয়া তৃতীয় ভাঁজ এটা দিয়াত 1/4 কেন্দ্ৰত কিমান কোণ কৰিছিলে 90 ডিগ্ৰী কোণ কৰিছিলে এতিয়া 90 ডিগ্ৰী এটো এনেকে মেলি দিলে এটো হৈছে 1/4 এটো ইয়াত কিমান 90 ডিগ্ৰী কোণ কৰিছিলে এতিয়া 90 ডিগ্ৰী কোণক আমি এনেকে কৰি দিলো তাৰ মানে 90 ডিগ্ৰী কোণক সমানে দুটা ভাগ কৰি দিলো তো দুটা ভাগ কৰিলে এটা ভাগত কিমান পৰিব কোণটো কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী হ'ব ইয়াত কিমান ডিগ্ৰী কোণ হ'ব 90 এর আধা অর্থাৎ 45 ডিগ্ৰী কোণ হ'ব এনেকে 45 ডিগ্ৰী কোণ আমি কেইটা পাম কেইটা আছে অৰ্ধবৃত্ত এটা মেলি দিলে আমি অৰ্ধবৃত্ত এইটো অৰ্ধবৃত্ত তো মেলি দিলে এইটো অৰ্ধবৃত্তত 45 ডিগ্ৰী কোণ কেইটা পাম এটা দুটা তিনিটা চাৰিটা তাকে দিয়া আছে অৰ্ধবৃত্ত এটাত কেইটা পাম চাৰিটা কোণ পাম 45 ডিগ্ৰী আৰু গোটেই কেইটা পূৰণ কৰিলে এটা অৰ্ধবৃত্ত কোণ 180 ডিগ্ৰী তেজ ইয়াক তৃতীয় ভাঁজ দিয়াৰ পাছত চতুৰ্থ ভাঁজ আৰু তৃতীয় ভাঁজ দিয়াত আমি কিমান ডিগ্ৰী পাইছো 45 ডিগ্ৰী পাইছো এটো তে 45 ডিগ্ৰীত আকৌ এটা ভাঁজ দিয়া হল 45 ডিগ্ৰী আকৌ এটা ভাঁজ দিয়া হল তাৰ মানে কি 45ক সমানে দুটা ভাগ কৰা হল 45 ডিগ্ৰী কোণটো সমানে দুটা ভাগ কৰিলে ইয়াত কিমান ডিগ্ৰী পাম 22.5 ডিগ্ৰী পাম হয়নে গতিকে ইয়াত কেইটা ভাগ হ'ব ইয়াত অৰ্ধবৃত্ত এটাত যেটো ভাগ কৰাৰ পাছত 22.5 কিমানটা পাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 22.5 ডিগ্ৰী কিমানটা পাম অৰ্ধবৃত্ত এটাত আঠটা পাম আঠটা 22.5 ডিগ্ৰী পাম গতিকে অৰ্ধবৃত্ত এটাত প্ৰথম ভাঁজ দ্বিতীয় ভাঁজ তৃতীয় ভাঁজ চতুৰ্থ
তো ভাঁজ দিয়াৰ আমি কিমান ডিগ্ৰী পালো আৰু কিমানটা ইকুৱেল পাৰ্ট পালো সেই বিষয়ে বুজিবলৈ চেষ্টা কৰিলো কৰি চাওঁ আহা 2.7 কাখৰ চিত্ৰটোলৈ মন কৰা চিত্ৰৰ পৰা তলত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা এ ও ডি কোণটো কিমান হ'ব ইয়াত দিয়া আছে আমি কি লিখিব লাগিব এ ও ডি কোণটো লিখিব লাগিব কি দিয়া আছে চাওঁ আহা এ ও সি 90 ডিগ্ৰী এনে ধৰণে আস্তানা আছে অৰ্থাৎ এ ও সি কিমান ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী দিয়া আছে আৰু এইফালেও ই ও সি এইফালৰ কোণটো এটো 90 ডিগ্ৰী তাৰপিছত আৰু কি কোণ দিয়া আছে চোৱা বি ও এ এই কোণটো দিয়া আছে 80 ডিগ্ৰী আৰু ই ও ডি এই কোণটো দিয়া আছে 60 ডিগ্ৰী নিৰ্ণয় কৰিবলগীয়া প্ৰথম কোণটো হৈছে আমাৰ এ ও ডি কোণটো ছবিত চাওঁ আহা এ ও ডি কোণটো লিখিবলৈ হলে আমি এই কোণটো গম পাওঁ যে এ ও সি ইয়ালৈকে আমি এই কোণটো 90 ডিগ্ৰী বুলি এটো গম পাওঁ কিন্তু এই ফালৰ এই কোণটো কিমান ডিগ্ৰী এটো উলিয়াব লাগিব অৰ্থাৎ ডি ও সি বা সি ও ডি কিমান হ'ব এই কোণটো লাগিব তো এ ও ডি উলাবৰ বাবে এ ও সি টো লাগিবই কোণ এ ও সি কোণটো লাগিবই তাৰ পাছত সি ও ডি কোণ সি ও ডি এটো কোণো লাগিব কিমান ডিগ্ৰী হ'ব সি ও ডি তে সি ও ডি টো আমি কেনেকৈ নিৰ্ণয় কৰিম এটো ইয়াত কৰা হ'ব তো কোণ এ ও সি কিমান আছে এ ও সি 90 ডিগ্ৰী 90 ডিগ্ৰী এই চিনটো থকা মানে কোণটোৰ মান 90 ডিগ্ৰী এতিয়া সি ও ডি কোণটো কিমান ডিগ্ৰী না জানো এটো উলিয়াই লব লাগিব কেনেকৈ উলিয়াবা যেহেতু ই ও সি এই কোণটো 90 ডিগ্ৰী ই ও সিৰ পৰা ই ও সি তাৰ মানে সোয়া ই ও সি তাৰ মানে এনেকে ই ও সি ই ও সিৰ পৰা ইফালে থকা ডি কোণটো দিয়া আছে এটো 60 এই গুটেটো ই ও সি কোণটো কিমান ই ও সি কোণটো 90 ডিগ্ৰী তাৰছত এই কোণটো কিমান আছে এই কোণটো 60 ডিগ্ৰী তো 90 ডিগ্ৰীৰ পৰা 60 টো যদি বিয়োগ কৰি দিয়া হয় কাটি দিয়া হয় তেতিয়া হলে যেটো থাকি যাব হেতুই হ'ব সি ও ডি কোণটো গতিকে সি ও ডি ৰ ঠাইত তোমালোকে এনে ধৰণে লিখিবা ই ও সি এংগল ই ও সি মাইনাস এংগল ই ও ডি ঠিক আছে 90 ডিগ্ৰী প্লাস ই ও সি অৰ্থাৎ ই ও সি টো আছে 90 ডিগ্ৰী ই ও ডি এটো আছে 60 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী প্লাস 90 ৰ পৰা 60 গলে 30 ডিগ্ৰী গতিকে এ ও ডি কোণটো হ'ব 90 প্লাস 30 120 ডিগ্ৰী বি নম্বৰ কোণটো হৈছে বি ও সি কিমান ডিগ্ৰী নিৰ্ণয় কৰিব লাগে ছবিটোত চোৱা বি ও সি এই কোণটো কিমান ডিগ্ৰী বি ও সি কোণটো এটো নিৰ্ণয় কৰিব লাগে এটো নিৰ্ণয় কৰিবৰ বাবে এই যেটো 90 ডিগ্ৰীৰ পৰা এইফালে এ ও বি টো এটো মাইনাস কৰি দিব লাগিব তো প্ৰথমতে লিখিব লাগিব এ ও সি বি ও সি কোণটো পাবলৈ হলে
এ ও সি কোণটো প্ৰথমতে লিখি লবা এ ও সি এ ও সিৰ পৰা এই 80 ডিগ্ৰী কোণটো মাইনাস কৰি দিব লাগিব গোটেই এ ও সিৰ পৰা ইফালৰ কোণটো মাইনাস হৈ গলে থাকিব কি বি ও সি কোণটো থাকিব গতিকে মাইনাস এ ও বি মাইনাস এ ও বি এ ও সি অৰ্থাৎ এই সিম্বলটো দিয়া আছে গতিকে এই চিহ্নটো দিয়া আছে এই চিহ্নটোৱে কি বুজায় 90 ডিগ্ৰী গতিকে ইয়াৰ ঠাইত 90 ডিগ্ৰী লিখিবা আৰু এ ও বি কিমান 80 ডিগ্ৰী আছে তো 90 ডিগ্ৰীৰ পৰা 80 ডিগ্ৰী মাইনাস হলে কিমান পাবা 10 ডিগ্ৰী গতিকে বি ও সি কোণ বি ও সি কিমান হ'ব 10 ডিগ্ৰী Question number C কোণ COD নিৰ্ণয় কৰিবলৈ COD কত আছে চোৱা COD ঠিক B এর নিচিনাই যে 90 ডিগ্ৰীৰ পৰা ইয়াত কি বি কৰিব লাগিব 60 ডিগ্ৰীটো গতিকে COD নিৰ্ণয় কৰিবৰ কাৰণে প্ৰথমতে এই 90 ডিগ্ৰী কোণটো লিখি লবা এংগল EOC ৰ পৰা মাইনাস 60 ডিগ্ৰীটো মাইনাস কৰিব লাগে গতিকে EOD টো মাইনাস কৰিব লাগে EOC 90 ডিগ্ৰী EOD 60 ডিগ্ৰী মাইনাস কৰিলে 90 ৰ হাতি গলে 30 গতিকে COD কিমান 30 ডিগ্ৰী ডি নম্বৰ কোণ BOD নিৰ্ণয় কৰিবলৈ BOD কত আছে সো BOD অৰ্থাৎ এইটো কোণ BOD তো BOD কোণটো কি কোণ লগ লাগি BOD হৈছে BOC কোণটো BOC plus COD এই দুটা কোণ লগ লাগি কি কোণ হৈছে BOD তো BOC কোণটো আমি বি নম্বৰত ইয়াৰ আনসাৰটো উলাইছিলো ইয়াত কিমান ডিগ্ৰী পাইছিলো 90 ডিগ্ৰীৰ পৰা 80 বিয়োগ হৈছিলে কিমান 10 ডিগ্ৰী তো BOC বি নম্বৰত পাইছিলা 10 ডিগ্ৰী কৰিছে BOC বি নম্বৰত BOC কোণটো বি নম্বৰত আমি কৰিছিলো কিমান পাইছিলো 10 ডিগ্ৰী আৰু ইয়াত মুখে মুখেও কৰিব পাৰিবা 90 ডিগ্ৰীৰ পৰা 80 ডিগ্ৰী গল কিমান থাকিব 10 ডিগ্ৰী তাৰছত C ত আমি ইয়াৰ মানটো পাইছিলো বা মুখে মুখেও কৰিব পাৰিবা 90 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী গল কিমান পাবা 30 ডিগ্ৰী গতিকে এটো হৈছে 10 ডিগ্ৰী ইফালৰটো হৈছে 30 ডিগ্ৰী 10 আৰু 30 অৰ্থাৎ প্লাস কৰিলে 40 ডিগ্ৰী এংগল কোণ BOD কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব ই নম্বৰটো সোৱা BOE কিমান ডিগ্ৰী হ'ব BOE উলাবৰ বাবে BOE এটা কোণ দুটা কোণ তিনিটা এই তিনটা কোণ লগ লাগি BOE হৈছে গতিকে তিনটা কোণ আমি নিলিখো এই ফালৰ কোণটো লিখিম আৰু এটো 90 ডিগ্ৰী হয় এই দুটা কোণ BOC কোণটো দেখাই দিও প্ৰথমতে কোণ BOC এই কোণটো তাৰ পাছত COE বা EOC একেটাই বুজায় তো কোণ EOC BOC এই কোণটো 90 ৰ পৰা 80 গলে এই কোণটো হয় 10 ডিগ্ৰী তাৰছত EOC এই কোণটো 90 ডিগ্ৰী গতিকে 90 আৰু 10 প্লাস হলে 100 ডিগ্ৰী গতিকে ই কোণটো হ'ব 100 ডিগ্ৰী Question number 2 একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সূক্ষ্ম কোণ দুটা সমকোণ আৰু দুটা স্থলকোণ গঠন হোৱা এটা চিত্ৰ অঙ্কন কৰা Acute angle, right angle,
এন অবটিউজ এংগল থকা একেটা শীৰ্ষবিন্দু ভাৰ্টেক্স এটাই হ'ব লাগে 2 নম্বৰৰ আনসাৰৰ বাবে AB এডাল ৰেখা অঙ্কন কৰা হ'ল আৰু AB ৰ ওপৰত O এটা বিন্দু তে O বিন্দুটোত এডাল লম্ব টনা হ'ল আৰু এইটো বিন্দুৰ নাম দিয়া হ'ল ধৰা C OC লম্ব টনা হ'ল লম্ব টনাত ইয়াত দুটা সমকোণ পোৱা গ'ল এইটো এটা সমকোণ আৰু এইটো সমকোণ দুটা সমকোণ পোৱা গ'ল BOC আৰু AOC দুটা সমকোণ ৰাইট এংগল পোৱা গ'ল শীৰ্ষবিন্দু O ভাৰ্টেক্সৰ পৰা এতিয়া এই শীৰ্ষবিন্দুৰ পৰা সমকোণ দুটা পোৱা হ'ল এতিয়া সূক্ষ্মকোণ আৰু স্থূলকোণ দুটা গঠন কৰিব লাগে O শীৰ্ষবিন্দুৰ পৰা এনে ধৰণে ৰশ্মি এডাল আঁকা হ'ল আৰু ৰশ্মিডালত নাম দিয়া হ'ল OD নাম দিয়া হ'ল তো OD নাম দিয়াত আমি কি পালো এইটো এটা সূক্ষ্মকোণ এটা পালো আৰু যদি এইফালে এডাল ৰশ্মি টানি দিওঁ আৰু ৰশ্মিডালৰ নাম দি দিওঁ OE তেনেহ'লে এইটো এটা হৈছে কি সূক্ষ্মকোণ গতিকে এইটো O ভাৰ্টেক্সৰ পৰা O শীৰ্ষবিন্দুৰ পৰা আমি কি পালো দুটা সমকোণ আৰু দুটা সূক্ষ্মকোণ এতিয়া দুটা স্থূলকোণ লাগিব অবটিউজ এংগল যেটো এংগল 90 ডিগ্ৰীতকৈ ডাঙৰ হেতু হৈছে এটা কোণ পাম AOD এটা পাম AOD এইটো কোণটো কি হ'ব 180তকৈ AOD এইটো হ'ব কি অবটিউজ এংগল অৰ্থাৎ স্থূলকোণ AOD 90 ডিগ্ৰীতকৈ ডাঙৰ আছে আৰু এটা BOE এইটো হৈছে আৰু এটা স্থূলকোণ গতিকে এটা ভাৰ্টেক্স বা শীৰ্ষবিন্দুৰ পৰা আমি কি পালো দুটা সমকোণ দুটা সূক্ষ্মকোণ আৰু দুটা স্থূলকোণ এনে ধৰণে তোমালোকে 2 নম্বৰ প্ৰশ্নৰ চিত্ৰটো অঙ্কন কৰিবা 3 y বৰ্ণটো এনেদৰে অঙ্কন কৰা যাতে বৰ্ণটোৱে উৎপন্ন কৰা কোণবোৰৰ মাপ ক্ৰমে 150 60 আৰু 150 ডিগ্ৰী হয় যদি দুয়োফালে থকা 150 কোণৰ মাপক 10 ডিগ্ৰীকৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ কিমান হ'ব প্ৰথমতে অঙ্কন কৰিব লাগিব y বৰ্ণটো অঙ্কন কৰিব লাগিব আৰু অঙ্কন কৰোতে আমি এই ফালৰটো 150 ডিগ্ৰী আৰু এইটো ফালৰটো 150 ডিগ্ৰী ল'ব লাগিব আৰু ইয়াৰ ওপৰত থকা কোণটো 60 ডিগ্ৰী হ'ব লাগিব গতিকে আহা আমি y বৰ্ণটো অঙ্কন কৰো প্ৰথমতে y বৰ্ণটো অঙ্কন কৰিবৰ বাবে প্ৰথমতে তোমালোকে y ৰ আঁচডাল টানি লবা y বৰ্ণটো অঙ্কন কৰা আঁচডাল টানি ললা টানি লোৱাৰ পাছত কেন্দ্ৰবিন্দুটো অনুমান যন্ত্ৰৰ কেন্দ্ৰবিন্দু আৰু ৰেখাখণ্ডডালৰ প্ৰান্তবিন্দু মিলাবা মিলাৰ পাছত 150 কত আছে সোৱা 150 ইয়াত তাত চিন দিবা 150 চিন দিয়াটো ৰেখাখণ্ডডালৰ প্ৰান্তবিন্দুৰ লগত সংযোগ কৰি দিয়া এই ফালৰ কোণটো কিমান হ'ব 150 ডিগ্ৰী গতিকে y ৰেখাখণ্ডডাল দেখাবৰ কাৰণ এই আঁচডাল ছুটি হ'ল গতিকে ইয়াক অলপ
দীঘল কৰি লবা এতিয়া ওপৰত থকা কোণটো কিমান 60 ডিগ্ৰী গতিকে 60 ডিগ্ৰীটো আঁকিব পাৰা বা 150 টো আঁকিব পাৰা 150 টো আঁকিবলৈ এনেকে ধৰিব লাগিব কেন্দ্ৰবিন্দুটো ইয়াৰ এটো বিন্দুৰ লগত মিলাব লাগিব মিলালা বাহুডাল আনুভূমিক ৰেখাডাল মিলালা মিলোৱাৰ পাছত 60 ডিগ্ৰী মিলোৱাৰ পাছত 150 কত হৈছে সোৱা 150 ইয়াত হৈছে 150 ইয়াত হ'ব এটা 68 হৈছে নে নাই চাই লো আহা 60 এডাল সম্পূৰ্ণকৈ মিলোৱা হ'ল গতিকে 62 কত আমি পাইছো ইয়াত পাইছো গতিকে এডাল কিবা ভুল হৈছে নেকি আকৌ এবাৰ চাবা 150 কত হৈছে এইখিনিত হৈছে গতিকে ইয়াৰ পৰা এইটো বিন্দুৰ পৰা ইয়ালৈ টানি এইটোৱে হৈছে তোমালোকে কৰিবলগীয়া অঙ্কন যোনটো অঙ্কনত এই ফালৰটো কিমান ডিগ্ৰী আছে এই ফালৰটো 150 ডিগ্ৰী এইটো ফালে কিমান আছে 150 ডিগ্ৰী আৰু ওপৰত 60 ডিগ্ৰী যদি দুয়োফালে থকা 150 ডিগ্ৰী কোণৰ মাপক 10 ডিগ্ৰীকৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ কিমান হ'ব দুয়োফালে 150 150 আছে ইফালে 10 ডিগ্ৰী যদি কমাই দিয়া হয় 10 ডিগ্ৰী হ্ৰাস কৰা হয় দুয়োফালে এইটো সাইডত 10 ডিগ্ৰী কমাই দিয়া হল মাইনাস কৰা হল আৰু এইটো সাইডতো 10 ডিগ্ৰী মাইনাস কৰা হল দুইটা সাইডত 10 ডিগ্ৰী মাইনাস কৰা হল তেন্তে মাজৰ কোণটো কিমান হ'ব ইয়াত 10 ডিগ্ৰী কমি গল ইয়াত 10 ডিগ্ৰী কমি গল তো 10 যোগ 10 ইয়াত 20 ডিগ্ৰী বাঢ়ি যাব 20 ডিগ্ৰী বাঢ়ি যাব গতিকে 20 ডিগ্ৰী বাঢ়ি গলে কিমান হ'ব 60 70 80 তো দুয়োফালে যদি 150 কোণৰ মাপক 10 ডিগ্ৰীকৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ হ'ব 80 ডিগ্ৰী এটো হৈছে 3 নম্বৰৰ আনসাৰ Question number 4 ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰত থকা ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে ইংৰাজী বৰ্ণমালাৰ A B C D E F G H I J K L M N O P Q R S T U V W X Y Z এই বৰ্ণকেইটাৰ কোনকেইটাই বৰ্ণই সমকোণৰ সৃষ্টি কৰে A নকৰে সমকোণ সৃষ্টি কৰিবলৈ হলে কোণটো কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব গতিকে ইয়াত 90 ডিগ্ৰীৰ কোণ উৎপন্ন হোৱা নাই গতিকে A নহব B নহব C নহব D নহব E আখৰটোত 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কি আখৰটোত আমি 90 ডিগ্ৰী অৰ্থাৎ সমকোণ পাইছো F ত 90 ডিগ্ৰী F ত সমকোণ পাইছো গতিকে সমকোণ সৃষ্টি কৰা কোণ হ'ব ই F ত পাইছো যিটো সমকোণ নহব H আখৰটোত সমকোণ পাইছো I ত নাই J নাই K L ত সমকোণ এই কোণটো সমকোণ M ত নাই L ত এই কোণটো সমকোণ O ত নাই P ত নাই Q ত নাই R ত নাই S ত নাই T ত এই কোণটো সমকোণ U ত নাই V ত নাই V ত নাই W ত সমকোণ নাই X ত নাই Y ত নাই Z ত নাই গতিকে সমকোণ সৃষ্টি কৰা ইংৰাজী বৰ্ণবোৰ হ'ল E হ'ব F হ'ব H হ'ব L হ'ব আৰু T এই বৰ্ণকেইটা ৰেখাখণ্ডবোৰে এইটো ৰেখাখণ্ড বৰ্ণকেইটা ৰেখাখণ্ডবোৰে কি কৰে সমকোণ সৃষ্টি কৰে গতিকে আমি কেইটা লেটাৰ পালো এটা দুটা তিনিটা চাৰিটা পাঁচটা এটোৱে হৈছে 4 নম্বৰৰ আনসাৰ Question number 5 তলত
তিনিটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে প্ৰত্যেকটো ত্ৰিভুজৰে প্ৰতিটো কোণ চিহ্নিত কৰা আছে কোণবিলাক এ বি সি এনে পি কিউ আৰ চিহ্নিত কৰা আছে কোণমান যন্ত্ৰৰ সহায়ত প্ৰথম ত্ৰিভুজটোৰ তিনিটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যথাস্থানত মাপবোৰ লিখি লোৱা এতিয়া তুমি পোৱা মাপবোৰৰ যোগফল কিমান পালা প্ৰথম ত্ৰিভুজটো সোৱা প্ৰথম ত্ৰিভুজটো মাপ কোণমান যন্ত্ৰৰ সহায়ত কোণবিলাকৰ যোগবিলাক লিখি লোৱা হৈছে এই কোণটো পোৱা গ'ল 120 ডিগ্ৰী এটো 30 ডিগ্ৰী 30 ডিগ্ৰী তো কোণ তিনিটাৰ যোগফল কিমান হ'ব হেতু প্ৰথমতে সোৱা যে প্ৰথম যেটো ত্ৰিভুজৰ এই যোগটো প্ৰথম ত্ৰিভুজটোৰ এ কোণটো আছে 120 ডিগ্ৰী আৰু বি কোণটো 30 ডিগ্ৰী সি কোণ 30 ডিগ্ৰী গোটেই কেইটা যোগ কৰিলে কিমান পাম 120 150 আৰু 30 যোগ কৰিলে 180 ডিগ্ৰী গতিকে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰি কিমান পালো 180 ডিগ্ৰী কিমান যোগফল কিমান পালা 180 ডিগ্ৰী পালো প্ৰথম ত্ৰিভুজটোৰ পৰা দ্বিতীয় আৰু তৃতীয় ত্ৰিভুজৰ ক্ষেত্ৰতো তিনিটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যোগফল উলিওৱা ঠিক তেনেধৰণে দ্বিতীয় আৰু তৃতীয় ত্ৰিভুজৰো কোণমান যন্ত্ৰৰ সহায়ত মাপ কেইটা জুখি উলিয়াই লোৱা হ'ল আৰু ইয়াত যোগ কৰিলে দ্বিতীয় ত্ৰিভুজটোত 60 60 60 আছে তো তিনিটা 60 আছে এই কেইটা যোগ কৰিলে কিমান পাম আমি 180 ডিগ্ৰী পাম হয়নে তাৰ পাছৰ ত্ৰিভুজটো এই 3 নম্বৰ ত্ৰিভুজটো হেতু তিনিটা কোণৰ যোগফল উলিয়াবলৈ কৈছে কিমান পাবা প্ৰথম x কোণটো পালো 75 ডিগ্ৰী আৰু বাকি দুটা কোণ একে পাইছো 52.5 ডিগ্ৰী 52.5 ডিগ্ৰী আৰু গোটেই কেইটা যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী যোগফল উলোৱা হ'ল তুমি উলোৱা যোগফলৰ মাজত কিবা সামঞ্জস্য দেখিলানে ইয়াত আমি সামঞ্জস্যটো দেখা পাইছো যে ত্ৰিভুজ এটাৰ তিনিটা কোণ যোগ কৰিলে কি পোৱা গৈছে তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী পোৱা গৈছে অন্য কিছুমান ত্ৰিভুজ অঙ্কন কৰি প্ৰত্যেকৰে তিনিটা কোণৰ মাপ কোণমান যন্ত্ৰৰ সহায়ত নিৰ্ধাৰণ কৰি যোগফল উলিওৱা তোমালোকে ইয়াত থকা ত্ৰিভুজৰ বাহিৰেও নিজে কিছুমান ত্ৰিভুজ অঙ্কন কৰি লবা নিজে কিছুমান ত্ৰিভুজ অঙ্কন কৰি লবা আৰু ত্ৰিভুজৰ তিনিটা কোণ কোণমান যন্ত্ৰৰ সহায়ত জুখিবা জুখাৰ পাছত তিনিটা কোণৰ যোগফল উলিয়াবা তিনিটা কোণৰ যোগফল কিমান পাবা তিনিটা কোণৰ যোগফল উলিয়াবা আৰু যোগফলৰ মাজত কিবা সামঞ্জস্য দেখি পাইছানে নাই হেতু চাবা ইয়াৰ পৰা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ বিষয়ে কিবা অনুমান কৰিব পাৰিছানে তিনিটা কোণৰ যোগফলৰ বিষয়ে অনুমান কৰিব পাৰিছানে আমি অনুমান কৰিব পাৰিছো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয় নম্বৰ 5 ৰ আনসাৰটো এনে ধৰণে লিখা হৈছে ত্ৰিভুজ এবিসিৰ কোণ কেইটাৰ যোগফল 180 ডিগ্ৰী ত্ৰিভুজ পিকিউআৰ ৰ কোণ কেইটাৰ যোগফল ত্ৰিভুজ এক্সৱাইজেড ৰ কোণ কেইটাৰ যোগফল এতেকে প্ৰত্যেকটো ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী দেখা পাইছো সামঞ্জস্যটো কি আছে যে প্ৰতিটো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলটো 180 ডিগ্ৰী অৰ্থাৎ আমি কব অৰ্থাৎ ত্ৰিভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এটো হৈছে 5 নম্বৰৰ আনসাৰ কোৱেশ্চন নম্বৰ 6 অশোক চক্ৰত 24 ডাল দণ্ড থাকে দুডাল ওচৰা ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ ডিগ্ৰী মাপ কিমান হ'ব যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থলকোণৰ ডিগ্ৰী মাপ কিমান হ'ব 6 নম্বৰত 24 ডাল দণ্ড আছে এতিয়া আমি এটা যদি এনেকুৱা বৃত্ত এটা আকো আৰু কেন্দ্ৰৰ পৰা দুডাল দণ্ড এডাল দণ্ড দুডাল দণ্ডই বৃত্তটোক কেইটা ভাগত ভাগ কৰিছে দুডাল দণ্ডই বৃত্তটোক কেইটা ভাগত ভাগ কৰিছে দুটা ভাগত ভাগ কৰিছে আৰু 3 4 ডাল যদি দি দিও 4 ডাল দণ্ডই কেইটা ভাগত ভাগ কৰিছে
4টা ভাগত ভাগ কৰিছে 5 6 6টা যদি দণ্ড দি দিওঁ 6টা দণ্ডই বৃত্তটো কেইটা ভাগত ভাগ কৰিছে 1 2 3 4 5 6 6টা ভাগত ভাগ কৰিছে ঠিক তেনে ধৰণে 8টা যদি বনাই দিওঁ 8টাই কেইটা ভাগ কৰিছে 8টা ভাগত ভাগ কৰিছে তেনেকে 24 ডাল দণ্ডই কেইটা ভাগত ভাগ কৰিব বৃত্ত এটা 24টা ভাগত ভাগ কৰিব বৃত্তটোক 24 ডাল দণ্ডই 24টা ভাগত ভাগ কৰিব তো এটা ভাগত কিমান ডিগ্ৰী হ'ব আমি সকলোৱে জানো যে বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় আৰু বৃত্তটোত কিমানটা ভাগ কৰা হ'ব অশোক চক্ৰ এটাত অশোক চক্ৰৰ 24ডাল দণ্ডই কেইটা ভাগ কৰিছে 24টা ভাগ কৰিছে গতিকে 360 ডিগ্ৰী 24টা সমান সমান ভাগ কৰিলে এটা ভাগত কিমান ডিগ্ৰী হ'ব হেতু উলিয়াবৰ বাবে তোমালোকে 360ক 24ৰে হৰণ কৰিবা 24টা তেতিয়া হলে সমান ভাগ পাবা 24ৰে এবাৰ গলে 24 হল 6ৰ পৰা 4 বিয়োগ হল 2 3ৰ পৰা 2 বিয়োগ হল 1 120 24ৰে আকৌ কেইবাৰ হৰণ যাব 24ৰে 5 বাৰ গলে 5 4 গুণ 20ৰ শূন্য হাতে গল 2 5 2 গুণ 11 12 গতিকে 5 বাৰ যাব 24ৰে 5 বাৰ গলে 120 তো যি 24টা ভাগ পাম তাৰে এটা ভাগ কিমান ডিগ্ৰী হ'ব এটা ভাগ 15 ডিগ্ৰী হ'ব গতিকে ইয়াৰ আনসাৰটো এনে ধৰণে হ'ব 6 নম্বৰৰ উত্তৰ অশোক চক্ৰৰ দুডাল ওচৰা ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ মাপ হ'ব 15 ডিগ্ৰী যিকোনো দণ্ড দুডালৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থলকোণৰ মাপ হ'ব স্থলকোণ মানে আমি সকলোৱে জানো যে স্থলকোণ বুলি ক'লে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেতিয়া তাক কোৱা হয় স্থলকোণ তো দুটা দণ্ডৰ মাজত আটাইতকৈ ডাঙৰ স্থলকোণটো কিমান ডিগ্ৰী হ'ব তে এটা দুটা দণ্ডৰ নিচে ওচৰা ওচৰিকৈ থকা দুটা দণ্ডৰ মাজত কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে 15 ডিগ্ৰী কোণ সৃষ্টি কৰে তো আমি ইয়াত 15 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈকে 15 ডিগ্ৰী যদি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ললে 6 15 90 আকৌ একটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ললে 90 90 180 হৈ গৈছে গতিকে আমি এয়ালৈকে লব লাগিব এই ইয়াৰ পৰা আৰম্ভ কৰি এইটোৱে হ'ব 180তকৈ কম হ'ব তো কেইটা ঘৰ ললো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 15 ডিগ্ৰী কেইটা আছে 11টা আছে তো 15 ডিগ্ৰী ইনটু 11 কৰিলে 15 অৰ্থাৎ 165 গতিকে আটাইতকৈ ডাঙৰ স্থলকোণৰ মাপ হ'ব 165 ডিগ্ৰী এয়া হৈছে 6ৰ আনসাৰ প্ৰহেলিকা বা পাজল প্ৰথম পাজলটো কি দিয়া আছে মই এটা সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণ যদি মোৰ মাপটো তুমি দুগুণ কৰা তেতিয়া মই এটা সমকোণ হওঁ 90 ডিগ্ৰীতকৈ সৰু এটা কোণ হয় যেটো সূক্ষ্ম কোণ সেই সূক্ষ্ম কোণটোক যদি আমি ডাবল কৰো দুগুণ কৰো দুই পূৰণ কৰো তেতিয়া কি পাম এটা সমকোণ পাম যদি মোৰ মাপটো তুমি 3 গুণ কৰা মই এটা স্থলকোণ হৈ পৰ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় যদি মোৰ মাপটো তুমি 4 গুণ কৰা তেতিয়া মই এটা
সৰল কোণ হওঁ মোৰ মাপ কিমান হ'ব ক'ব পাৰিবানে তো ইয়াৰ আনসাৰটো হ'ব সূক্ষ্ম কোণটো হ'ব 45 ডিগ্ৰী 45 ডিগ্ৰী দুগুণ কৰিলে ই এটা সমকোণ হ'ব 90 ডিগ্ৰী 45 ডিগ্ৰী 3 গুণ যদি কৰা হয় 3 গুণ কৰিলে 3 5 গুণ 15 5 হাতে গ'ল 1 3 4 গুণ 12 1 13 135 ডিগ্ৰী এটা স্থূলকোণ হ'ল 45 ডিগ্ৰী যদি 4 গুণ কৰা হয় 180 ডিগ্ৰী এটা সৰল কোণ হয় গতিকে দুগুণ কৰিলে সমকোণ 3 গুণ কৰিলে স্থূলকোণ 4 গুণ কৰিলে এটা সৰল কোণ গতিকে মোৰ মাপ কিমান হ'ব ক'ব পাৰিবানে কিমান হ'ব মাপটো 45 ডিগ্ৰী এটো হ'ব ইয়াৰ আনসাৰটো প্ৰহেলিকা 2 পাজল 2 নম্বৰ পাজলটো চোৱা মই এটা সূক্ষ্ম কোণ যদি মোৰ মাপটো তুমি দুগুণ কৰা তেতিয়া তুমি এটা সূক্ষ্ম কোণ পাবা দুগুণ কৰিলেও সূক্ষ্ম কোণেই হ'ব যদি মোৰ মাপটো তুমি 3 গুণ কৰা 3 গুণ কৰিলেও এটা সূক্ষ্ম কোণেই পাবা যদি মোৰ মাপটো তুমি 4 গুণ কৰা 4 গুণ কৰিলেও এটা সূক্ষ্ম কোণেই পাবা কিন্তু যদি মোৰ মাপটো তুমি 5 গুণ কৰা তেতিয়া তুমি এটা স্থূলকোণ পাবা তেন্তে মোৰ সম্ভাব্য মান কি হ'ব পাৰে 1 গুণ 2 গুণ 3 গুণ 4 গুণ কৰাৰ পাছতো সূক্ষ্ম কোণেই হৈছে আৰু সূক্ষ্ম কোণ মানে আমি সকলোৱে জানো যে 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ মাজত থকা কোণসমূহকে সূক্ষ্ম কোণ বুলি কোৱা হয় তো 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তো 90 ডিগ্ৰী কোণটোক যদি আমি 4 ৰে ভাগ কৰোঁ 4 ৰে ভাগ কৰিলে 4 2 গুণ 8 4 2 গুণ 8 তাৰপিছত আকৌ 4 2 গুণ 8 দশমিক দিলা 0 আহিলে 4 5 গুণ 20 গতিকে 22.5 4 গুণ কৰিলে 90 ডিগ্ৰী হয় গতিকে যেটো কোণৰ সম্ভাব্য মান সেই সম্ভাব্য মানটো কাৰণ 22.5ক 4 গুণ কৰিলে 90 হয় গতিকে এইটো কোণতকৈ 22.5 কোণতকৈ সৰু হ'ব লাগিব সম্ভাব্য যেটো মান ওলাব এই সম্ভাব্য মানটো সৰু হ'ব লাগিব 22.5 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু কিমানতকৈ ডাঙৰ হ'ব লাগিব ডাঙৰটোৰ কাৰণে চাও 90 ডিগ্ৰী ইয়াত কোৱা হৈছে প্ৰশ্নটোত কৈছে যে যদি মোৰ মাপটো তুমি 5 গুণ কৰা তেতিয়া তুমি এটা স্থূলকোণ পাবা গতিকে আমি 90ক 5টা ভাগ কৰি চাও আহা 5টা ভাগ কৰিলে 5 1 গুণ 5 বিক কৰিলে 4 শূন্যটো নামি আহিলে 5 8 গুণ 40 90ক 5টা ভাগ কৰিলে কিমান পোৱা যায় 18 অৰ্থাৎ 18 ডিগ্ৰী ললে 18 ডিগ্ৰীক যদি 5 গুণ কৰা হয় তেতিয়া স্থূলকোণ পোৱা নাযায় এটো সমকোণ হ'ব তো কি হ'ব 18 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 18 ডিগ্ৰীতকৈ ডাঙৰ হলে হি কি হ'ব এটা 18 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব সম্ভাব্য মানটো তেতিয়াহে হ'ব গতিকে আনসাৰটোত কি হ'ব যে সম্ভাব্য মানটো 18 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 22.5 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব যেনে ইয়াৰ আনসাৰ কি হ'ব পাৰে 19 ডিগ্ৰী ইয়াৰ মাজৰ যিমান মান আছে সেই গুটেইখিনি মান হ'ব 90 ডিগ্ৰী 20 ডিগ্ৰী 22 ডিগ্ৰী এই গুটেইখিনি হ'ব কি ইয়াৰ সম্ভাব্য মান গতিকে ইয়াৰ আনসাৰটো এনে ধৰণে লিখিবা 18 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 22.5 ডিগ্ৰীতকৈ সৰু মাপৰ কোণ হ'ব লাগিব